নমস্কাৰ বন্ধুসকল, মই শ্ৰী ৰূপপ্ৰতীম নাথে ইউটিউব চেনেল ডায়েৰী আছামলৈ স্বাগতম। বন্ধুসকল, এইবাৰ মই উপস্থাপন কৰিব লগা বিষয় হৈছে গাই গৰুৰ ঋতুচক্ৰ, গৰুৰ গৰম কেতিয়া হয়, গৰমৰ লক্ষণসমূহ কি কি। তাৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। বন্ধুসকল, আপোনালোকে জানে যে স্ত্ৰীলিংগ সকলো জন্তুৰেই শিশুৰ পৰা যৌৱন অৱস্থাপ্ৰাপ্ত হোৱাৰ লগে লগে ঋতুচক্ৰ আৰম্ভ হয়। ঋতুচক্ৰ জীৱ জন্তুৰ এক সাধাৰণ প্ৰক্ৰিয়া। গাই গৰুৰ ঋতুচক্ৰৰ সাধাৰণ সময় হৈছে 21 দিন। কিছুমান চিঞৰি বা গাইৰ দুদিন আগতীয়া বা দুদিন পাছতীয়া হ'ব পাৰে। গাইৰ ঋতুচক্ৰ অৰ্থাৎ এষ্ট্ৰাছ চাইকল 21 দিনৰ সময়খিনিৰ ভাগ হৈছে 4টা। এই 4টা ভাগ হ'ল প্ৰ-এষ্ট্ৰাছ, এষ্ট্ৰাছ, মিড এষ্ট্ৰাছ আৰু ডাইএষ্ট্ৰাছ। এষ্ট্ৰাছৰ সময়খিনিত গাইজনী বা চেউৰীজনীয়ে গৰমৰ লক্ষণসমূহ দেখুৱায়। এই সময়খিনিৰ এক নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰজনন কৰোৱালে গাইজনী গাভিনী হয়। গাইৰ গৰম 24 ঘণ্টা থাকে। গৰম 2 প্ৰকাৰৰ হয়, স্পষ্ট গৰম আৰু মৌন গৰম। কিছুমান গাইৰ গৰম 24 ঘণ্টাৰ সলনি 3 দিন পৰ্যন্ত থাকে। এই গৰমক দীঘলীয়া গৰম বুলি কোৱা হয়। গাই গৰুৰ স্পষ্ট গৰমৰ লক্ষণসমূহ হ'ল হেম্বেলিয়াই থকা, যোনি ফুলি উঠে আৰু ৰঙা পৰে, যোনিৰ পৰা বিজলোৱা নিঃসৰণ হয়, চটফটাই থাকে, সঘনে প্ৰস্ৰাৱ কৰে, কেতিয়াবা পায়খানা ঢিলা হয়, গাখীৰ কমে বা খীৰাবলৈ নিদিয়ে। মৌন গৰমৰ ক্ষেত্ৰত গায়ে লক্ষণসমূহ নেদেখুৱায়। অৱশ্যে গাইৰ যোনিৰে বিজলোৱা নিঃসৰণ হৈ থাকে। 24 ঘণ্টা গৰমৰ সময়খিনিক আকৌ 3 ভাগত ভগোৱা হয়। গৰমৰ লক্ষণ দেখাৰ 2 ঘণ্টা আগৰ পৰা হিচাপ কৰি, অৰ্থাৎ ৰাতিপুৱা 8 বজাত দেখিলে পুৱা 6 বজাৰ পৰা হিচাপ কৰি 12 ঘণ্টা সময়লৈ এয়াৰলি হিট, 12 ঘণ্টাৰ পৰা 18 ঘণ্টালৈ হৈছে মিড হিট, 18 ঘণ্টাৰ পৰা 24 ঘণ্টা এই সময়খিনি হৈছে লেট হিট। যোনিৰে ওলোৱা বিজলোৱাবোৰ এয়াৰলি হিটৰ সময়ত 1 ইঞ্চি বা 2 ইঞ্চি দীঘল হৈ ছিঙি যায়। মিড হিটৰ সময়ত বিজলোৱাবোৰ সূতাৰ দৰে 3-4 ইঞ্চি বা তাতোকৈ দীঘল হ'লেও ছিঙি নাযায়। লেট হিটৰ সময়ত বিজলোৱাবোৰ নেজ, টিকা, পিঠি আদিত লাগি লেতেৰা হয় আৰু শুকাবলৈ ধৰে। 12 পৰা 18 ঘণ্টাৰ এই মিড হিটৰ সময়ত প্ৰজনন কৰোৱালে গাইজনী গাভিনী হয়। কৃত্ৰিম প্ৰজনন কৰালে গাইজনীৰ গৰমৰ লক্ষণবোৰ লক্ষ্য কৰি সময় হিচাপ কৰিব লাগে আৰু তেতিয়া গাইজনী গাভিনী হয়। কিন্তু প্ৰাকৃতিক প্ৰজননৰ ক্ষেত্ৰত ষাঁড় গৰুৱে গোন্ধৰ দ্বাৰাই মিড হিটৰ নিৰ্দিষ্ট সময়খিনি বুজি পায়। বন্ধুসকল, ডায়েৰী ফাৰ্মৰ জৰিয়তে লোকচানৰ সন্মুখীন নহৈ লাভৱান হোৱাৰ আশাৰে ডায়েৰী ফাৰ্মৰ নতুন নতুন বিষয়ৰ উপস্থাপনৰ প্ৰতিশ্ৰুতিৰে অসমত যেনে শ্বেত বিপ্লৱৰ সূচনা হয় তাৰ কামনাৰে আজিলৈ বিদায়। জয় আই অসম, জয় হিন্দ।